নমস্কাৰ বন্ধু বান্ধৱীসকল, দশমমান শ্ৰেণীৰ অৰ্থনীতি বিজ্ঞানৰ আজি দ্বিতীয়টো পাৰ্ট আপোনালোকলৈ লৈ আহিছোঁ। আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে মানৱ উন্নয়ন সূচাংক পোনপ্ৰথমে কেতিয়া প্ৰস্তুত কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1990 চনত। 2 নম্বৰ কুৱেশ্যনটো হৈছে মানৱ উন্নয়ন সূচাংকত তলৰ কোনটো সূচকক ধৰা নহয়? ইয়াৰে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জনমূৰি আয়। 3 নম্বৰ কুৱেশ্যনটো হৈছে আমাৰ দেশত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কোন চনত আৰম্ভ কৰা হৈছিল? ইয়াৰে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1951 চনত। কুৱেশ্যন নম্বৰ 4 নীতি আয়োগ কোন চনত গঠন কৰা হৈছিল? ইয়াৰে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 2015 চনত। কুৱেশ্যন নম্বৰ 5 নীতি আয়োগৰ অধ্যক্ষ কোন? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰধানমন্ত্ৰী। কুৱেশ্যন নম্বৰ 6 কোন চনত ভাৰতীয় অৰ্থনীতিৰ ব্যক্তিগতকৰণ, উদাৰীকৰণ আৰু বিশ্বায়ন প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল? ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1991 চনত। কুৱেশ্যন নম্বৰ 7 দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলকৰণ হ'ল? ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি উদাৰীকৰণ। কুৱেশ্যন নম্বৰ 8 চৰকাৰী নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতিয়েই হ'ল? ইয়াৰে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ব্যক্তিগতকৰণ। কুৱেশ্যন নম্বৰ 9 2013-14 চনত ভাৰতবৰ্ষৰ বাৰ্ষিক উন্নয়নৰ হাৰ আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 7.2%। আজিৰ শেষৰটো কুৱেশ্যন হৈছে তলৰ কোন নীতি আয়োগৰ সদস্য নহয়? ইয়াৰে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাজ্যৰ বিত্তমন্ত্ৰী।